हेलो एवरीवन मोर अन्य भिडिओ आपलोक स्वागत जानाइছো। আজি হৈছে আমাৰ খনচেঙৰ বাৰ্থডে এটো কাৰণে ভাবিলো আপোনালোককো দেখাও। এয়া ভাত বনাই আছে, সেৱা ভাত গৰম পানী কৰি আছে আৰু এইছে এতিয়া ভাত টোপোলা কৰিব আৰু মোৰ अन्य भिडिओ আপোনালোকক স্বাগতম জানাইছো আৰু ভিডিওটো সকলোকে চাব বুলি আশা কৰিলো আৰু শেষত জনাবলৈ নাপাহৰিব। আৰু এয়া অকণমানকে ডেকোৰেশ্যন কৰিলো আৰু সিম্পল কে কেনেকুৱা লাগিছে জনাব। বিলাহী কাটা বিজি হৈ আছে যে বিজি এয়া পৰা ভাত খোৱা হৈ আছে, টোপোলা ভাত বনোৱা হৈছে, কেক কাটি আছে বাইদেৱে। মই একাপ লাল চাহ খাই আছো, দিয়া বহিছো অলপমান। এয়া এতিয়া খনচাও সূতা বান্ধি আছে গাঁৱৰ বুঢ়া বুঢ়ী মানুহবিলাকে আৰু সূতা বান্ধি দিয়ে। তাৰপিছত এনেকৈ ধূপ মম আৰু পইচা দিব লাগে আৰু শৰাইখনত তাতে সূতা বান্ধি আশীৰ্বাদ দিয়ে। এনেকুৱা কৰিলোঁ আৰু কেনেকুৱা লাগিছে জনাব ভিডিঅ'টো চাই আৰু লাইক কমেণ্ট কৰি দিব। যিসকল নতুনকৈ মোৰ ভিডিঅ' চাই তেখেতসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। বাই বাই।